নমস্কাৰ শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যক্ৰম অনুসৰি এইবাৰ দ্বিতীয়মান শ্ৰেণীৰ ইংৰাজী বিষয়ৰ কে আৰু এলৰ পৰা যিখিনি শব্দ আছে সেই শব্দখিনি তোমালোকক ইয়াত মই পঢ়াম আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা যদি ভাল পোৱা তেনেহ'লে ভিডিঅ'টোত লাইক বাটন প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা যাতে আগৰ ভিডিঅ'খিনি তোমালোকে চাব পাৰা ইয়াত মই প্ৰথমতে কেৰ পৰা যিখিনি শব্দ আছে সেই শব্দখিনিৰ অসমীয়াত অৰ্থ লগতে উচ্চাৰণ তোমালোকক কম তোমালোকে নিজৰ নিজৰ নোটবুকত লিখি গৈ থাকিবা ইয়াত প্ৰথম তোমালোকে যিটো শব্দ দিয়া আছে সেইটো আছে কাংগাৰু চ' ইয়াত তোমালোকে দেখা পাই আছা KANGAROO কাংগাৰু আৰু ইয়াত তোমালোকে ইয়াৰ প্ৰতিছবি ইমেজ দেখা পাই আছা এইটো এটা অষ্ট্ৰেলিয়ান জন্তু হয় এই জন্তুবিধ বিশেষকৈ অষ্ট্ৰেলিয়াত পোৱা যায় ইয়াৰ তোমালোকে দেখা পাই আছা পিছৰ ঠেং দুটা যথেষ্ট দীঘল থাকে আৰু ইয়াত গাত এটা মোনা থাকে যিটো মোনাত কাংগাৰুৱে নিজৰ বাচ্চাবিলাকক নিজৰ পোৱালিবিলাকক লৈ ফুৰে ঠিক আছে আৰু ই সাধাৰণতে জঁপিয়াই ফুৰে আৰু এই জন্তুবিধ পোৱা যায় অষ্ট্ৰেলিয়াত আৰু অষ্ট্ৰেলিয়াৰ এই জন্তুবিধ হৈছে ৰাষ্ট্ৰীয় জন্তু যেনেকৈ আমাৰ দেশৰ বাঘ ৰাষ্ট্ৰীয় জন্তু তেনেকৈ অষ্ট্ৰেলিয়াত এই জন্তুবিধক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰা হৈছে চ' ইয়াত কেংগাৰু যিটো শব্দ আছে কেংগাৰু শব্দটো হৈছে কেংগাৰু নামৰ এবিধ জন্তু তোমালোকে এইটো লিখিলেই হ'ল আৰু যদি ভালকৈ যদি চোৱা তেনেহ'লে পিকচাৰটোত তোমালোকে দেখা পাই আছা এনেকুৱা হ'ব কেংগাৰুটো চ' ইয়াৰ যিটো পিছৰ যিটো দুটা ঠেং আছে সেই ঠেঙেৰে ই জঁপিয়াই ফুৰে আৰু ইয়াত গাৰ এটা মোনা আছে তোমালোকে দেখা পাই আছা ইয়াত মোনাত কি হয় সাধাৰণতে এই বাচ্চাবিলাকক ই লৈ ফুৰে আৰু যথেষ্ট ওখ হয় জন্তুবিধ ঠিক আছে তোমালোকে দেখা পাই আছা যিহেতু ওখ আছে জন্তু এইখিনি নিশ্চয় বুজি পাইছা ইয়াৰ পিছৰ যিটো শব্দ আছে সেই শব্দটো হৈছে এটা চৰাইকৈ এই চৰাইবিধক তোমালোকে যদি দেখা পাইছা নিশ্চয় চিনি পাইছা তেনেহ'লে চৰাইবিধক ইংৰাজীত কোৱা হয় কিং ফিচাৰ বুলি ঠিক আছে কিং ফিচাৰ শব্দৰ অৰ্থ হৈছে মাছৰোকা কিং ফিচাৰ KINGFISHER কিং ফিচাৰ মানে হৈছে মাছৰোকা ইয়াৰ পিছত তোমালোকে দেখা পাই আছা এটা ৰছীত মাজত এটা গাঁঠি লগাই থোৱা আছে এই গাঁঠিটোক ইংৰাজীত কোৱা হয় নট বুলি আৰু ইয়াৰ যিটো শব্দ আছে শব্দটো হৈছে KNOT নট ঠিক আছে আৰু ইয়াত এটা মন কৰিবা কথা এটা ইয়াত কে যিটো শব্দ আছে লেটাৰ আছে সেই লেটাৰটো ইয়াত বৰ্তমান চাইলেণ্ট হৈ আছে চাইলেণ্ট মানে যাক আমি উচ্চাৰণ কৰিব নালাগে ইয়াৰ উচ্চাৰণটো মাত্ৰ তিনিটা লেটাৰে হ'ব NOT ইয়াক পঢ়িব লাগিব কেনেকৈ NOT হিচাপে নট ঠিক আছে ইয়াৰ যিটো কে আছে সেইটো চাইলেণ্ট হৈ আছে নট মানে হৈছে গাঁঠি চ' ইয়াত নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পিছৰ শব্দটো অ'কে এই বস্তুটো তোমালোকক চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই আমি সকলোৱে দেখিছোঁ তলাৰ লগতে এই বস্তুটো দিয়া থাকে লগোৱা থাকে তলাৰ যিহেৰে বন্ধ কৰা হয় এই পাতবিধক কোৱা হয় বস্তুবিধক কোৱা হয় কি বুলি KEY ইয়াৰ উচ্চাৰণটো হ'ব কি নিচিনাকি আৰু ইয়াৰ অৰ্থটো হৈছে চাবি ঠিক আছে ইয়াৰ পিছত যিটো শব্দ আছে তোমালোকে দেখা পাই আছা ইয়াত কেইজনমান সৰু সৰু ল'ৰা ছোৱালী আছে সৰু সৰু ল'ৰা ছোৱালী বা যিখিনি বাচ্চা আছে সেই বাচ্চাবিলাকক কোৱা হয় কিড বুলি KID কিড ইয়াৰ উচ্চাৰণটো লিখি দিছোঁ ইয়াতে চাইডতে ব্ৰেকেটৰ ভিতৰত সৰু ল'ৰা ছোৱালী বা শিশুসকলক কোৱা হয় কিড বুলি ইয়াত এটা প্ৰতিছবি তোমালোকে দেখা পাই আছা ৰজাৰ ঠিক আছে ৰজাক ইংৰাজীত কোৱা হয় কিং বুলি কিং KING কিং মানে হৈছে ৰজা ঠিক আছে অ'কে ইয়াত এটা তোমালোকে
দেখা পাই আছা কটাৰী আছে বা ছুৰী বুলিও ক'ব পাৰা ছুৰী বা কটাৰীক কোৱা হয় নাইফ বুলি KNIFE নাইফ নটৰ নিচিনাকে যেনেকে আমি নটত কে লেটাৰটোক সাইলেন্ট কৰিছিলো তেনেকে নট পঢ়িছিলো ইয়াতো কে যেটো লেটাৰ আছে সেইটো সাইলেন্ট হৈ থাকিব মানে সাইলেন্ট মানে কি সেই বৰ্ণটোক বা সেই লেটাৰটোক উচ্চাৰণ কৰিব নালাগে বাকি পিছৰ যিখিনি শব্দ আছে সেইখিনিকে লেটাৰখিনিকে উচ্চাৰণ কৰিব লাগিব সো ইয়াত আছে বাকিখিনি থাকিব NIFE NIFE এই চাৰিটা লেটাৰত যিটো শব্দ আছে সেই শব্দটোৰ উচ্চাৰণ হ'ব নাইফ NIFE নাইফ নাইফ মানে আছে কটাৰী বা ছুৰী তোমালোকে যিকোনো এটা শব্দৰ উচ্চাৰণ লিখিলে হ'ল কেৰ পৰা যিখিনি শব্দ আছিলে ইমানতে শেষ হ'ল গতিকে এতিয়া আমি আৰম্ভ কৰিম এলৰ পৰা যিখিনি শব্দ আছে সেই শব্দখিনি ওকে ইয়াত তোমালোকে দেখা পাই আছা এপাত ফুল ধুনীয়া ফুল বুকাত ফুলি থকা দেখা পোৱা যায় সাধাৰণতে ফুলবিধক কোৱা হয় লটাছ বুলি LOTUS লটাছ মানে হৈছে পদুম ফুল ঠিক আছে আৰু পদুম ফুলৰ বিষয়ে কৈ দিওঁ যে এই ফুলপাহ আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল ঠিক আছে আমি নেশনেল ফ্লাৱাৰ বুলি যদি কওঁ ৰাষ্ট্ৰীয় ফুল তেনেহলে আমি পদুম ফুলক ক'ব লাগিব যেনেকৈ আমি নেশনেল এনিমেল যদি ক'লো হয় তেনেহলে বাঘক ক'লো হয় ঠিক আছে তেনেকে আমি যদি নেশনেল ফ্লাৱাৰৰ কথা যদি কওঁ তেনেহলে আমি পদুম ফুলক ক'ব লাগিব সো পদুম ফুল হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল লটাছ মানে হৈছে পদুম ফুল তো ইয়াত তোমালোকে দেখা পাই আছা চাকি ল্যাম্প LAMP ল্যাম্প মানে হৈছে চাকি বা বন্তি বুলিও ক'ব পাৰা ঠিক আছে আজিকালি প্ৰায় এইবিধ দেখিবলৈ পোৱা নাযায় কাৰণ আমাৰ প্ৰত্যেকৰে ঘৰতে আজিকালি ইলেক্ট্ৰিচিটি হৈ গৈছে আমি লাইট জ্বলাওঁ গতিকে পোহৰৰ কাৰণে আজিকালি লেম্পৰ সাধাৰণতে ব্যৱহাৰ কৰা নহয় ইয়াত তোমালোকে এটা দেখা পাই আছা ইয়াতে সো এইবিধ সকলোকে সকলোৱে চিনি পাওঁ আমি আমাৰ সকলোৰে প্ৰায় ঘৰতে থাকে হয়নে ইয়াক কোৱা হয় লিজাৰ্ড বুলি LIZARD লিজাৰ্ড ইয়াত লিখি দিছো লিজাৰ্ড মানে হৈছে জেঠী ঠিক আছে লিজাৰ্ড মানে জেঠী ইয়াৰ পিছত তোমালোকে এটা প্ৰতিছবি দেখা পাই আছা পিকচাৰ এটা দেখা পাই আছা যিজন ইয়াত এটা যিটো পিকচাৰ আছে যিটো পিকচাৰত ইয়াত এজন মানুহক দেখুওৱা হৈছে আৰু এওঁৰ এটা ভৰি নাই আৰু এওঁৰ কি কয় লেঙৰাই খোজ কাঢ়িছে লেঙৰা যিসকল আছে বা তেওঁলোকক ইংৰাজীত লেম বুলি কোৱা হয় LAME লেম মানে হৈছে লেঙৰা ঠিক আছে তেওঁ এটা ইয়াত দেখাই পাইছে এই বস্তুটোৰ সহায়ত তেওঁ খোজ কাঢ়িবলৈ চেষ্টা কৰিছে ঠিক আছে ইয়াৰ পিছত তোমালোকে নিশ্চয় দেখা পাই আছা ইয়াত পিকচাৰত এটা হেৰি আছে পাত ওকে পাতক ইংৰাজীত কোৱা হয় লিফ বুলি LEAF লিফ মানে হৈছে পাত ওকে এই ভিডিঅ'ক তোমালোকে নিশ্চয় চিনি পাইছা ইয়াক চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই আমি গৰমত প্ৰায় ব্যৱহাৰ কৰোঁ ইয়াক কোৱা হয় লেমন বুলি LEMON লেমন মানে আছে নেমু ওকে একেবাৰে আমি শেষলৈ আহি পাইছোঁ এতিয়া ইয়াত চাব পাৰিছা এটা পিকচাৰত যিটো পিকচাৰ দেখুওৱা হৈছে ইয়াত এটা ওপৰত উঠিবৰ কাৰণে এটা বস্তু ব্যৱহাৰ কৰা হৈছে যিটোৰ সহায়ত
যদি ওপৰত উঠিবলগীয়া হয় তেনেহ'লে আমি উঠিব পাৰোঁ। এই বস্তুবিধক কোৱা হয় ladder বুলি, LADDER, ladder। ladder মানে হৈছে জখলা। ঠিক আছে, তোমালোকে ভিডিঅ'টি চাই নিশ্চয় ভাল পাইছা। গতিকে এই ভিডিঅ'টোত মই তোমালোকক ইমানেই শব্দ অৰ্থ যিখিনি দেখুৱালোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছা। আগৰ ভিডিঅ'টোলৈ মই নিশ্চয় সোনকালে উপস্থিত হ'ম। তেতিয়ালৈকে সকলোকে নমস্কাৰ আৰু ধন্যবাদ।